নমস্কাৰ বন্ধুসকল, আজি আনটো ভিডিঅ' মাজলৈ প্ৰথমে আহিছে যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নাম ৰূপম, ঘৰ মৰিগাঁৱত। মই এদিন প্ৰথমবাৰ বন্ধুৰ ঘৰলৈ গৈছিলোঁ, কাৰণ বন্ধুৱে মোক মাতিছিল আৰু মই বন্ধুৰ ঘৰ পালোঁগৈ আৰু মই লগৰটোক মাতি আছিলোঁ আৰু লগৰটো বৌয়েক ওলাই আহিছিল আৰু মই বন্ধু বৌয়েকক দেখি মোৰ পেন ভিজি গৈছিল। কি ধুনীয়া লগৰটো বৌয়েক, এবাৰ মোৰ লাৰিবলৈ মন যায় সেই দুটা। মই থমকি চাই ৰ'লোঁ আৰু বৌয়েকে ক'লে, তুমিয়েই নেকি ৰাজৰ লগৰ? আৰু মই বৌ ময়ে। আৰু তাৰ বৌয়েকে ক'লে, আহা ভিতৰলৈ অহা। মই সোমাই গ'লোঁ আৰু বৌয়েকে ক'লে, তুমি মোক ৰিংকি বুলি নাম কাঢ়ি মাতিলেও হ'ব। আৰু মই হ'ব দিয়ক বৌ। তাই ক'লে, আকৌ বৌ বুলি মাতিছা? মই বোলো এইবাৰ নাম কাঢ়ি মাতিম দিয়ক। আৰু তাৰ বৌয়েকে ক'লে, ৰ'বা মই চাহ বনাই আনোগৈ। মই ক'লোঁ, নালাগে দিয়ক চাহ বনাব। তাই ক'লে, চাহ নেখালে কিন্তু বেয়া পাম। প্ৰথমবাৰ আহিছা আমাৰ ঘৰলৈ, চাহ ভাত সকলো খাব লাগিব। আৰু তাই চাহ বনাই আনি মোক দিলে আৰু মই চাহৰ কাপটো ল'ব লওঁতেই তাইৰ ফিগাৰটোলৈ চকু গ'ল আৰু মই নেচাই থাকিব নোৱাৰোঁ। সঁচাকৈ তাইৰ শকত ফিগাৰ দেখি সকলো পাগল হ'ব। তাইৰ ব্লাউজৰ ফাঁকেদি ৰঙা বগা বিলাহী দুটা দেখি মোৰ মুখৰ পানী ওলাইছিল। আৰু তাই ক'লে, চাহ লোৱা। মই চাহ কাপটো ল'লোঁ আৰু মই চাহ খাই খাই তাইৰ ফালে কেৰাকেৰিকৈ চাই আছিলোঁ, কিজানিবা আকৌ দেখা পাওঁ সেই দৃশ্যটো। আৰু তাই জানি বুজিও মোক তাই চাল দিয়ে। আৰু এনে সময়তে লগৰটো আহিল আৰু মোক দেখি বৰ ভাল পাইছিল আৰু মোক ক'লে, এয়া মোৰ বৌ। আৰু সি চিনাকি কৰাই দিলে। সি বৌয়েকক চাহ বনাবলৈ দিলে আৰু মই ক'লোঁ, চাহ খালোঁ। বৌয়ে চাহ দিলে আৰু তাই মোৰ ফালে চাইছিল, কাৰণ মই আকৌ বৌ বুলি কৈছিলোঁ। আৰু সি ক'লে, মই দোকানৰ পৰা আহোঁগৈ, তই অলপ সময়, মই আহি পামহি। মই ক'লোঁ, ময়ো যাম। এনেতে তাৰ বৌয়েকে মাত দিলে, তুমি যাব নেলাগে, আহি পাইছাহে, অলপ ৰেষ্ট লোৱা। আৰু কিবা কিবি কৈ লগৰটোক পঠিয়াই দিলে। মই অলপ বিচনাতে বহিলোঁ আৰু তাই ক'লে, তুমি অলপ বহা, মই গাটো ধুই আহোঁগৈ। আৰু তাই বুকতে মেখেলাখন মাৰি গা ধুবলৈ গ'ল। মই মোবাইলটোকে চাই টাইম পাছ কৰি আছিলোঁ আৰু তাই মোক ৰুমৰ পৰা মাত দিছিল আৰু মই মাত দিলোঁ, কি বুলি। তাই ক'লে, এইফালে আহাচোন। মোৰ লাজ লাগিছিল আৰু ভয়ো লাগিছিল আৰু মই এখোজ দুখোজকৈ তাইৰ ওচৰ পালোঁ আৰু তাই ক'লে, বেয়া নোপোৱা যদি মোৰ ব্লাউজৰ বুটামটো মাৰি দিয়াচোন। সেই কথা শুনি মোৰ বুকু ধিপ ধিপ কৰিছিল। তাই ক'লে, দিয়া আকৌ। আৰু মই লাহে লাহে হাতখন তাইৰ পিঠিৰ ফালে লৈ গৈছিলোঁ। মোৰ হাতখন বাৰে বাৰে কঁপিব ধৰিছিল আৰু মই তাইৰ ব্লাউজৰ বুটামটো মাৰোঁহে মাৰোঁ আৰু মৰাই নেযায়। মই টানি তাইৰ ব্লাউজৰ পিনটো যেনে তেনে মাৰি দিলোঁ আৰু মই ঘপককৈ ওলাই আহিলোঁ আৰু লগতে বন্ধু আহি ওলাল। মই বাউকে নাচিলোঁ। বন্ধুসকল, ষ্টৰিটো শুনি নিশ্চয় ভাল পাইছে। তেনেহ'লে নেক্সট এপিছ'ডটো শুনিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।